উজনি অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ শিৱসাগৰ, বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ। ৬০০ বছৰীয়া আহোমৰ ৰাজত্বকালৰ গৌৰৱময় ইতিহাসৰ অন্যতম চানেকি এয়া শিৱসাগৰৰ আমোলাপতি। এই আমোলাপতিতেই ১৯২৫ খ্ৰীষ্টাব্দত মাতৃ উমাকান্তি গোহাঁইৰ গৰ্ভত আৰু পিতৃ অনন্ত কুমাৰ গোহাঁইৰ ঔৰসত জন্ম লাভ কৰে এনে এগৰাকী মহিয়সী নাৰীয়ে, নাম যাৰ অবলা গোহাঁই, আৰু আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ বৰবাইদেউ। নাৰী শিক্ষা প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা লাভ কৰা ফুলেশ্বৰী ছোৱালী হাইস্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰি সেই একেখন বিদ্যালয়ৰ পৰাই ১৯৪৩ চনত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে ১৯৪৫ চনত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা প্ৰথম আৰু একমাত্ৰ ছাত্ৰী হিচাপে আই এ পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ পৰা প্ৰথম বৰ্ষৰ স্নাতক হোৱাৰ সন্মান লাভ কৰিছিল। সেই একেটা বৰ্ষতে তেখেতে শিৱসাগৰলৈ উভতি আহি ফুলেশ্বৰী হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। সেই সময়তে উজনি অসমৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰয়াত বেচিলেইছে বৰবাইদেউক মাদ্ৰাজৰ মণ্টেশ্বৰী শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰশিক্ষণ ল'বৰ বাবে যাবলৈ অনুৰোধ কৰে। বৰবাইদেউৰ জীৱনৰ সুঁতি সলাই পেলালে এই মাদ্ৰাজ যাত্ৰাই। সেই সময়ত অবলা গোহাঁই বাইদেউ শিৱসাগৰত আছিল, ফুলেশ্বৰী হাইস্কুলত কাম কৰি আছিল। বাইদেউক কোৱা হ'ল যে তেখেতে মণ্টেশ্বৰী ট্ৰেইনিং ল'বলৈ সুদূৰ মাদ্ৰাজলৈ যাব লাগে। আজিকালি চেন্নাই বুলি কোৱা ঠাইখনলৈ তেখেতক যাবলৈ কোৱা হ'ল। দেশী বিদেশী সহপাঠীৰ সান্নিধ্যত অভিজ্ঞতাৰ এখনি তীৰ্থত স্নান কৰিলে তেওঁ। আয়ত্ত কৰিলে মণ্টেশ্বৰী শিক্ষাৰ কুঁহিপাত। সেই সময়তে সুৰেশ চন্দ্ৰ ৰাজখোৱা আৰু সুধীৰ চন্দ্ৰ বৰুৱাই যোৰহাটত এখনি অসমীয়া মাধ্যমৰ মণ্টেশ্বৰী বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ মানস কৰি বৰবাইদেউলৈ অলপ টকাৰ সৈতে এখনি পত্ৰ প্ৰেৰণ কৰে। বাইদেউলৈ সামান্য অলপ পইচা পঠিয়াই দিয়া হ'ল যাতে স্কুলখন আৰম্ভ কৰিবলৈ কিছু মণ্টেশ্বৰী সঁজুলি, শিক্ষাৰ প্ৰদীপন কিছু লৈ আহে। আৰু বৰবাইদেৱে সেই মণ্টেশ্বৰী শিক্ষাৰ সমাপ্তিৰ পাছত শিক্ষাৰ প্ৰদীপনসমূহ লৈ ১৯৫০ চনত অসমলৈ উভতি আহিল। অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাট, আৰু এই যোৰহাটতেই ১৯৫০ চনৰ ১০ নৱেম্বৰত অংকুৰিত হৈছিল শিক্ষাৰ এটি বীজ, যাৰ নাম বাল্যভৱন। বাল্যভৱন স্কুলখন মাত্ৰ কেইটামান ল'ৰা ছোৱালীৰে সৈতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আৰম্ভ কৰা হ'ল। ঊনৈছশ ৫৪ চনৰ আগষ্ট মাহ, বহু লোকৰ আশা সুধিয়াৰ প্ৰচেষ্টাত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা বৰ্তমানৰ স্থায়ী ভৱনলৈ স্থানান্তৰিত কৰা হয় বিদ্যালয়খন। আমাৰ বেচটোৱে হয়তো বাল্যভৱনৰ নতুন যিটো বিল্ডিং আছে সেই বিল্ডিংটোৰ প্ৰথম বেচ, কাৰণ ইয়াৰ আমাৰ ওপৰৰ বেচলৈকে প্ৰথমতেই শিক্ষাদান হৈছিলে চন্দ্ৰকান্ত সন্দিকৈ ভৱনত। আমাক বৰবাইদেৱে পঢ়া শুনা শিকোৱাৰ বাহিৰেও ডাঙৰ কথা শিকাইছিলে যে নিয়মানুৱৰ্তিতা, যিটোৰ কাৰণে এটা আমাৰ বুনিয়াদ হৈ গ'ল। আজিলৈকে আমি সেই নিয়মানুৱৰ্তিতাৰ আধাৰতেই চলি আহিছোঁ, আৰু মই পৃথিৱীৰ বিভিন্ন জেগাত কামো কৰিছোঁ, আৰু কোনো অসুবিধা হোৱা নাছিলে এই কথাবোৰৰ কাৰণে। সেই একেটা বৰ্ষতে বৰবাইদেৱে সহযোগিতা লাভ কৰিছিল বাল্যভৱনৰ এগৰাকী অন্যতম কৰ্ণধাৰ গোপীনাথ বৰুৱাৰ। গোপীনাথ বৰুৱাৰ লগত মোৰ ১৯৬৭ চনৰ পৰাই চিনাকি। তেখেতৰ মুখৰ অনাবিল হাঁহি আৰু ব্যক্তিত্বই মোক আকৰ্ষিত কৰিছিল। তেখেত প্ৰকৃতাৰ্থত এজন শিক্ষাবিদ। ল'ৰা ছোৱালীক যিটো শিক্ষা দিয়ে সেইটো দ্বিতীয়বাৰ তেখেতে পাঠদান কৰিবলগীয়া নহয়। সুদীৰ্ঘ ৩টা দশকৰ অধিক কাল বাল্যভৱনৰ শিক্ষাদানৰ দৰে মহান কৰ্মত ব্ৰতী হোৱাৰ উপৰিও
সমাজৰ বিভিন্ন কৰ্মত নিজকে নিয়োগ কৰা বৰুৱা ছাৰে 1986 চনত বাল্য ভৱনৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। 1987 চনত অসম চৰকাৰে শিক্ষকলৈ আগবঢ়োৱা উদগনি বঁটা লাভ কৰা বৰুৱা ছাৰৰ সান্নিধ্য আৰু সহযোগিতাৰ বাবে বৰবাইদেৱে বাল্য ভৱনখনিৰ সফলতাৰ ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল। বৰবাইদেউৰ কাৰ্যকালতে বহুজন গুণী জ্ঞানী মহান লোকৰ আগমন হৈছিল বাল্য ভৱনলৈ। বিশেষকৈ 1956 চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে বিদ্যালয়খনিত কৰা পৰিদৰ্শন আছিল এক উল্লেখযোগ্য অধ্যায়। সেই সকলোৱে দিয়া সাহস, উৎসাহ আৰু অনুপ্ৰেৰণাৰ বাবে বৰবাইদেউৰ সপোনৰ বিদ্যালয়খনিয়ে জন্ম দিছিল ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা বহুজন মহান ব্যক্তিক। জীৱন জুৰি কৰা সাধনা, নিস্বাৰ্থ ত্যাগ আৰু অৱদানৰ বাবেই 1977 বৰ্ষত ৰাজ্যিক কৃতি শিক্ষক বঁটা আৰু 1978 বৰ্ষত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা লাভ কৰিবলৈ সক্ষম হোৱা চিৰকুমাৰী বৰবাইদেউ কেৱল বাল্য ভৱনৰ কৰ্মৰ লগতে যে জড়িত আছিল সেয়া নহয়। শ্ৰদ্ধেয় শ্ৰীযুত অবলা গোহাঁই বাইদেউ শিক্ষাবিদ হিচাপে যেনেকৈ পৰিচিত, তেনেকৈ তেখেতে সমাজৰ অন্যান্য বহুতো অনুষ্ঠানৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত আছিল। সেইবিলাকৰ ভিতৰত সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসম সাহিত্য সভা, লক্ষ্মী সংঘ, যোৰহাটৰ জিলা মহিলা সমিতি ইত্যাদি অনুষ্ঠানৰ নাম ল'ব পাৰি। বিশেষকৈ তেখেতে যোৰহাট লেখিকা সমাৰোহ সমিতিত এক সুদীৰ্ঘকাল সভানেতৃত্ব কৰিছিল। তাৰোপৰি তেখেতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ 2টা কাৰ্যকালৰ তেখেত সভানেত্ৰী আছিল। যোৰহাট সাহিত্য সভাৰ ইতিহাসত এটা স্মৰণীয় কথা হ'ল যে ৭৬ চনত যেতিয়া তেখেতে ৭৬-৭৭ যিটো বৰ্ষ, সেই বছৰ যেতিয়া সভাপতি বা বিষয় বা নিৰ্বাচিত হয় যোৰহাট সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত, তেতিয়া তেখেতক প্ৰথম মহিলা সভানেত্ৰী স্বৰূপে, যোৰহাটত তেতিয়ালৈকে যোৰহাট সাহিত্য সভাৰ ইতিহাসত কোনো মহিলা সভানেত্ৰী হোৱা নাছিল। 1977 চনৰ যিখন অধিৱেশন হৈছিল, বাৰ্ষিক অধিৱেশন, তাত অবলা গোহাঁইক প্ৰথম মহিলা সভানেত্ৰী স্বৰূপে নিৰ্বাচিত হয়। বাল্য ভৱনৰ দৰেই বহুকেইখন প্ৰতিষ্ঠিত বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ আঁৰৰ মানুহগৰাকী আছিল বৰবাইদেউ। জ্যোতি বিদ্যাপীঠ বৰ্তমান অসমৰ এক প্ৰতিষ্ঠিত শিক্ষা কেন্দ্ৰ। 1987 চনৰ 13 মাৰ্চত এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল আৰু এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাত বৰবাইদেউ অবলা গোহাঁই বাইদেউৰ সম্পূৰ্ণ অৱদান আছিল। বাইদেৱে এই বিদ্যালয়খনৰ পৰিচালনা সমিতিত প্ৰথম অৱস্থাত মুখ্য উপদেষ্টাৰূপে আছিল। বহু সময়ত শৈক্ষিক পৰামৰ্শ তেখেতে প্ৰদান কৰিছিল। বিদ্যালয়ত শিক্ষক নিযুক্তিত সাক্ষাৎকাৰ আদি বাইদেৱে গ্ৰহণ কৰিছিল। বাইদেৱে পোনপটীয়া পৰামৰ্শক্ৰমে বিদ্যালয়খন আগবাঢ়ি গৈছিল আৰু বৰ্তমান সময়ত অসমৰ এখন নামজ্বলা বিদ্যালয়ত জ্যোতি বিদ্যাপীঠ পৰিণত হ'বলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি বাইদেউৰ যি বৰঙণি জ্যোতি বিদ্যাপীঠ পৰিয়ালে আমি কৃতজ্ঞতাৰে কৰিছোঁ। বাইদেউৰ যি পথ মন্তেশ্বৰী শিক্ষা পদ্ধতি, এই পথেৰে আগবাঢ়ি যাবলৈ আমি সংকল্পবদ্ধ। 1988 চনতে আৰম্ভ হোৱা সেই অকণমানি পুলিটি এই জয়া বিদ্যাপীঠ আজি 29 বছৰত ভৰি দিলে আৰু মই গৌৰৱ কৰোঁ বাইদেউৰ নাম লৈ যে সেই বাইদেউৰ প্ৰতিষ্ঠা কৰা এই বিদ্যালয়ৰে আজি 5 বছৰে মই এই বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী কাৰ্যনিৰ্বাহ কৰি আছোঁ। বিদ্যালয়খনেৰ দৰেই নিজৰ ঘৰখনকো নিয়মানুৱৰ্তিতা, সুশৃংখলতা আৰু ৰুচিবোধেৰে সজাই পৰাই তুলিছিল বৰবাইদেৱে। ফুলনিৰ খুব চখ আছিলে, শাক পাচলি বাৰীৰ খুব চখ আছিলে। আমিও এতিয়া ঘৰত কৰোঁ আৰু সেই চখটো তেখেতৰ পৰাই আমি পোৱা। তাৰমানে মোৰ এতিয়া মই প্ৰায় 5 বছৰমান বয়সৰ পৰাই তেখেতৰ লগত আছোঁ মৃত্যুৰ দিনলৈকে। গতিকে মোৰ এতিয়াও মনত আছে সেই সময়ত
মোক মানে সৰু বাল্টি সৰু খন্তি এনেকুৱা ধৰণৰবোৰ আনি বাগিচা কৰিবলৈ শিকাইছিলে মানে আৰু চিলাই তিলাইবিলাকো প্ৰথম অৱস্থাত শিকাইছিলে কিন্তু বাকী যিটো ডিচিপ্লিনৰ ক্ষেত্ৰত তেখেতৰ ঘৰে বাহিৰে কিন্তু সমান আৰু পিছত কিন্তু যেতিয়া নাতি নাতিনীৰ কথাখিনি আহি গুচি গ'ল তেতিয়া কিন্তু সম্পূৰ্ণ আইতা হৈ আছিল আকৌ আমি চেষ্টা কৰিছোঁ কাৰণ বৰবাইদেউৰ কাম আমি দেখিছিলোঁ আৰু সেই ধৰণে কামত অগ্ৰসৰ হ'বলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ বৰবাইদেউ থাকোঁতেও আৰু নেথাকোঁতেও আমি চেষ্টা কৰি আছোঁ বৰবাইদেউৰ জীৱনৰ আদৰ্শ আমাৰ সকলোৰে বাবে পাথেয় পুৰুষ প্ৰধান সমাজখনত সাহসেৰে আগবাঢ়ি তেওঁ শিক্ষাৰ জ্যোতিৰে আলোকিত কৰিলে আমাক বৰবাইদেউ আমাৰ গুৰু আমাৰ অভিভাৱক আমাৰ মাতৃ আৰু মাতৃৰ স্থান সদায় হৃদয়ত মাতৃ অমৰ আপোনাৰ আদৰ্শেৰে আগবাঢ়ি যাবলৈ আমাক সদায় আশীষ দিয়ক সেই জ্যোতিৰ্ময়ী আহি